Hey guys, good night. এটা নতুন ভিডিঅ'লৈ স্বাগতম। ষ্টুডিঅ'ত মই নয়নমণি দাস এটা নতুন ভিডিঅ' লৈছোঁ। ভিডিঅ'টো শেষলৈকে সকলোৱে চাওক। যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰত। কিন্তু জুবিন গাৰ্গে উপযুক্ত ন্যায় পোৱা নাই আৰু সেই ন্যায়ৰ কাৰণে মোৰ লগতে বহুতে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাৰীয়ে উপযুক্ত শাস্তি পোৱা আমি দেখা নাই। সেয়া শ্যামকানু মহন্তই হওক, সেয়া সিদ্ধাৰ্থ শৰ্মাই হওক, সেয়া নন্দেশ্বৰ বৰাই হওক, সেয়া পৰেশ বৈশ্য হওক, সেয়া সন্দীপন গাৰ্গক, সেয়া অমৃত প্ৰভা হওক আৰু কৰ্মসূত্ৰে ছিংগাপুৰত থকা 18জন প্ৰৱাসী অসমীয়া হওক। কিন্তু এটা জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি 5 মাহ চলি আছে, কিন্তু এতিয়াও প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পোৱা আমি দেখা নাই। আৰু আপোনালোকে ভাবেনে যে শিল্পী জুবিন গাৰ্গে প্ৰাণৰ শিল্পীগৰাকীয়ে উপযুক্ত ন্যায় পাবনে আৰু ন্যায় পাব কেতিয়া? অৰ্থাৎ দোষী শাস্তি কেনেকৈ পাব আৰু কেতিয়া পাব? এই বিষয়ে আপুনি কি ক'ব? আপুনি মন্তব্য আগবঢ়াব। কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি সোণাপুৰ সমাধি ক্ষেত্ৰ আছে, অৰ্থাৎ জুবিন ক্ষেত্ৰ বুলি আমি সকলোৱে গম পাওঁ, সেই জুবিন ক্ষেত্ৰ আজিৰ পৰা কেইদিনমান আগত যিটো শিলত প্ৰাণৰ শিল্পীগৰাকীয়ে জিৰণি লৈছিল, সেই শিলটো ভাঙি দলিয়াই পেলাই দিয়া হৈছিল আৰু তাত থকা গামোচা, গীটাৰ, শৰাই, চাকি বন্তি সকলো দলিয়াই লণ্ডভণ্ড কৰি দিছিল। অৰ্থাৎ তাণ্ডৱ চলাইছিল এজন ব্যক্তিয়ে, নাম হ'ল ভাস্কৰ জ্যোতি চমুৱা। কিন্তু ভাস্কৰ জ্যোতি চমুৱাই এতিয়াও শাস্তি পোৱা আমি নেদেখিলোঁ। যে কিহৰ কাৰণে ভাস্কৰ জ্যোতি চমুৱাই যে ভগৱানে জিৰণি লোৱা শিলটো আৰু ভগৱানে য'ত এতিয়াও জিৰণি লৈ আছে, যি জুবিন ক্ষেত্ৰ বুলি আমি কওঁ, তাত থকা বস্তুবোৰ ভাঙি লণ্ডভণ্ড কৰি তাণ্ডৱ কিহৰ কাৰণে চলাইছিল? কিন্তু এতিয়াও আমি নেদেখিলোঁ যে ভাস্কৰ জ্যোতি চমুৱাই শাস্তি পাইছে বুলি আমি দেখা নাই। এতিয়া জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ যে নতুনকৈ নিৰ্মাণ কৰা হ'ব আৰু তাত কিমান টকা নিয়োগ কৰিব গম পাইছেনে? 2,82,41,41,275 টকা তাৰ কাৰণে দিব ৰাজ্য চৰকাৰে। আৰু ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জিলা আয়ুক্তক যে কামবোৰ অতি খৰখেদাকৈ কৰাৰ নিৰ্দেশ দিছে আৰু এই আহ্বান জনাইছিল জুবিন গাৰ্গৰ পৰিয়ালে। আৰু ইতিমধ্যে জুবিন ক্ষেত্ৰত বহুতো নহ'বলগীয়া বা কিছুমান অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল বা পৰিৱেশৰ সৃষ্টি হৈছিল, সেইটো সকলোৱে গম পায়। কিন্তু প্ৰাণৰ শিল্পীগৰাকী য'ত আছে তাত সুৰক্ষিত হৈ থকাটো, তাত ভালকৈ থকাটো আমি বিচাৰোঁ। কিন্তু তাত ঠাইখন লেতেৰা হৈ অপৰিষ্কাৰ হৈ থকাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু প্ৰাণৰ শিল্পীগৰাকীক আমিতো পাহৰি গ'লে নহ'ব ন। সেইকাৰণে ৰাজ্য চৰকাৰে যিটো পদক্ষেপ লৈছে আৰু জুবিন গাৰ্গৰ পৰিয়ালে সেই কাৰণটোৰ কাৰণে আহ্বান জনাইছিল। আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাটো অতি গুৰুত্ব সহকাৰে লৈছে। আৰু এতিয়া আমি দেখিব পাইছোঁ যে 2,82,41,41,275 টকা অনুমোদন কৰিছে জুবিন ক্ষেত্ৰৰ নামত। আৰু ইতিমধ্যে জুবিন ক্ষেত্ৰৰ বাউণ্ডাৰী ৱাল মৰা হ'ব আৰু সমাধি ক্ষেত্ৰ অতি ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব। আৰু তাত থকা দোকান, তাত থকা যিবোৰ দোকান, সকলোবোৰ দোকান ইতিমধ্যে উঠাই দিয়া হৈছে। আৰু চৰকাৰৰ এই পদক্ষেপক আপোনালোকে কি ক'ব? আৰু ইতিমধ্যে আহ্বান জনাইছিল পৰিয়ালে, তাৰ প্ৰতি লক্ষ্য ৰাখি সেই কথাটো সমৰ্থন কৰিলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু ঠিক যেনেকৈ পৰিয়ালে কথাটো কোৱাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাটো গুৰুত্ব সহকাৰে লৈ আজি সেই সমাধি ক্ষেত্ৰ এক নতুন ৰূপলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। ঠিক তেনেকৈ যদি এই হত্যাকাৰীক এটাই উপযুক্ত শাস্তি পালে হয়, আমি নিশ্চয় আনন্দিত হ'লোহেঁতেন। কিন্তু ভিডিঅ'টো বিতৰ্ক হিচাপে মই ল'ব আপোনালোকক দিয়া নাই। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক, দ্য নয়ন পুষ্পা ব্লগ, আৰু আমাৰ অফিচিয়েল ফেচবুক পেজ নয়নমণি দাস পেজটো ফ'ল' কৰিব, যাতে প্ৰাণৰ শিল্পীগৰাকীয়ে উপযুক্ত ন্যায় পায়। সেই 7জন হত্যাকাৰীৰ লগতে 18জন প্ৰৱাসী অসমীয়াই উপযুক্ত শাস্তি পাওক, সেইটো বিচাৰোঁ সদায়। আৰু সকলোৱে লিখিব যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু প্ৰাণৰ শিল্পীগৰাকী কোন আছিল, অৰ্থাৎ জুবিন গাৰ্গ কোন আছিল বা জুবিন গাৰ্গ কেনেকুৱা এজন ব্যক্তি আছিল, যাতে আমাৰ অকল অসমৰ লগতে ভাৰতবৰ্ষৰ নৱপ্ৰজন্মই নহয়, যাতে বিশ্বৰ নৱপ্ৰজন্মই যাতে জুবিন গাৰ্গক চিনি পায় বা জুবিন গাৰ্গ কোন আছিল তাৰ বিষয়ে যাতে অধ্যয়ন কৰিব পাৰে, এনেকুৱা এটা ব্যৱস্থা কৰাটো মই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো, কিন্তু যাতে জুবিন গাৰ্গৰ কৰ্মৰাজি, সৃষ্টিৰাজি, যি মানৱীয়তা গুণ, আৰু জুবিন গাৰ্গে যিখন অসম আমাক দি থৈ গ'ল, সেইখন অসম আমি সদায়
জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু জুবিন গাৰ্গ নামৰ সত্তাটো আমি জীয়াই ৰাখিব লাগিব আৰু যি নৰপিশাচকেইটাই জুবিন গাৰ্গক হত্যা কৰিছিল আৰু সেই নৰপিশাচ কালপ্ৰিত পাখণ্ডকেইটাই উপযুক্ত শাস্তি পোৱাটো আমি সদায় বিচাৰি আছোঁ আৰু সদায় দাবী জনাইছোঁ যাতে দোষীক কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে আৰু জেলত আছে কিন্তু তেওঁলোকে একো শাস্তি এতিয়ালৈকে পোৱা নাই আৰু তেওঁলোকক মানে বহুত বেয়াকৈ শাস্তি দিব লাগে যাতে স্বীকাৰ কৰে যাতে কেনেকৈ সেই হত্যাকাণ্ডটো হৈছিল যে কিহৰ কাৰণে সেই হত্যাকাণ্ডটো কৰিছিল এটা যাতে ক'ব পাৰে পিটনৰ কোবত সিহঁতে ক'ব পাৰে তেনেকুৱাটো বিচাৰোঁ আৰু প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু ৰাজ্য চৰকাৰৰ এই পদক্ষেপক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে জুবিন ক্ষেত্ৰত যি কামবোৰ নতুনকৈ হ'ব সেই কামবোৰ যাতে সুকলমে সুচাৰুৰূপে যাতে হৈ যায় একো অমায় অমংগল আনি বিঘিনি যাতে নহওক আৰু শিল্পীগৰাকী আমাৰ তাতে আছে আৰু সদায় থাকিব দাদা এজন ভগৱান আৰু দাদাক আমি কেতিয়াও অৱহেলা কৰিব নালাগে আৰু দাদাৰ চৰিত্ৰক লৈ কিছুমান ব্যক্তিয়ে যিবোৰ মন্তব্য কৰিছিল অতি ধিক্কাৰ জনাইছোঁ অতি গৰিহণাযোগ্য সেইবোৰ কথাটো কোৱা অনুচিত আৰু শিল্পীগৰাকীৰ আত্মাৰ সদগতি সদায় কামনা কৰি আহিছোঁ আৰু দাদাৰ ন্যায়ৰ কাৰণে আমি মাত মাতি আহিছোঁ আৰু ৰাজ্য চৰকাৰে যেনেকৈ মানে জুবিন ক্ষেত্ৰৰ নামত যি মানে পদক্ষেপ লৈছে অতি প্ৰশংসনীয় বুলি ক'ব পাৰি কিন্তু তেনেকৈ যাতে দোষী কৰায়ত্ব কৰি উপযুক্ত যাতে শাস্তি দিয়াৰ ব্যৱস্থা কৰে সেইটো বিচাৰিলোঁ আৰু শিল্পীগৰাকীক উপযুক্ত ন্যায় দিয়ক আৰু আজি বহুত দিন পাৰ হৈ গ'ল কিন্তু ন্যায় পোৱা আমি দেখা নাই কিহৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছিল অৰ্থাৎ জুবিন গাৰ্গক কিহৰ কাৰণে হত্যা কৰিছিল সেইবোৰ সকলোবোৰ কথা আমি গম পাব লাগিব আৰু শিল্পীগৰাকীৰ ন্যায়ৰ কাৰণে স্ক্ৰিপ্ট নকাকৈ লিখিব যে জাষ্টিছ ফৰ জুবিন গাৰ্গ আজিলৈ ভিডিঅ' মানে টাটা বাই বাই জয় অসম জয় জুবিন দা।